নিৰ্বাচনী প্ৰচাৰ খুব ভালকে চলিছে আৰু এইবেলি যিটো আমাৰ নিৰ্বাচন আহি আছে এই নিৰ্বাচনটো অলপ একপক্ষীয় নিৰ্বাচনৰ নিচিনা এই নিৰ্বাচনটো NDAৰ কাৰণে খুব ভাল নিৰ্বাচন কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ মনটো জয় কৰিব পাৰিছে গতিকে এই নিৰ্বাচনটো আমি প্ৰধানমন্ত্ৰীৰ নামত নিৰ্বাচনটো খেলি আছো এই নিৰ্বাচনটো অসমত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামত খেলি আছো আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3টা বছৰত সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ সকলো অঞ্চলৰ বিভিন্ন কাম-কাজবিলাক কৰি প্লাই সকলো ৰাইজৰ মন আজি জয় কৰিব পাৰিছে আৰু বিটিআৰ অঞ্চলতো আমি যিখিনি শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সকলোৰ মাজত আজি আনিব পাৰিছো ইয়াক লৈ প্লাই সকলো সন্তুষ্ট হৈছে তো সেই কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ ভিতৰত 2টা সমষ্টি আহে দৰং ওদালগুৰি পাৰ্সিয়াল হয় আৰু কোকৰাঝাৰ ফুল হয় তো দৰং ওদালগুৰিত আমাৰ ক্যান্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ ক্যান্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়া দুইজন ক্যান্ডিডেটে বিপুল ভোটত জয় হ'ব এটো নিশ্চিত হৈছে আৰু সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক এইবাৰ প্ৰথমবাৰৰ কাৰণে একত্ৰিত হোৱা দেখিবলৈ পাইছো আৰু সকলোৱে এইবাৰ শান্তিৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত আৰু সমন্বয়ৰ স্বাৰ্থত আৰু এটা ভাল পৰিৱেশ যেহেতু ঘূৰি আহিছে অসমখন এখন বিকশিত ৰাজ্য গঢ়াৰ স্বাৰ্থত ভাৰতবৰ্ষখন বিকশিত ৰাজ্য গঢ়াৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ শক্তিশালী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এটা দায়িত্ব দিয়াৰ স্বাৰ্থতে সবে ভোট দিব গতিকে এইবাৰ নিৰ্বাচনত বহুতখিনি ভাবিব লগা বা তেনেকুৱা টাফ সিচুৱেশন একো নাই খুব ভাল আমাৰ ৰঙালী বিহু আহি আছে বহাগ বিহু ৰংজালী বৈশাগু আমি সকলো উদযাপন কৰিম আৰু ইয়াৰ পিছতে আৰু ডাঙৰ এটা যেটো উৎসৱ আমাৰ গণতন্ত্ৰ দেশৰ যেটো ইলেকশন হেতু আমি খুব ভালকে এইবাৰ সকলোৱে মানে ফুৰ্তি কৰি প্লাই ভোটদান কৰিম তেনেকা এটা পৰিৱেশ আজি আহিছে স্যাৰ বিপিএফ প্ৰাৰ্থীগৰাকী কিবা ক্ষতিগ্ৰস্ত কৰিব পাৰে নেকি একো কৰিব নোৱাৰে তেখেতৰ কাৰো লগত তেখেতৰ সম্পৰ্কটো ভাল আছে বুলি মই নাভাবো কাৰণ তেখেতে ইফালে বড়ো সকলৰ লগতো ভাল নহয় অইন জনগোষ্ঠীৰ লগতো ভাল নহয় আৰু তেখেত সকলৰ কোনো ইস্যুও নাই এজেন্ডাও নাই আৰু পাস হিষ্ট্ৰীটো ভাল নহয় দলৰ পাস হিষ্ট্ৰীটো ভাল নহয় ক্যান্ডিডেট জনৰ বিগত যেটো মানে ইতিহাস পাস হিষ্ট্ৰীটো ভাল নহয় গতিকে জিকাৰ কাৰণে কোনটো এটা পইণ্ট লৈ জুকিব জিকাৰ কাৰণেটো কোনো কন্টেষ্ট কৰাৰ কোনো পৰিৱেশ নাই ইহঁতৰ খালি নাঙলৰ ছবিটো হেৰাই যাব ৰাইজে পাহৰি যাব বুলি কন্টেষ্ট কৰিছে হিটুৱে তেখেত সকলৰ এটা ডাঙৰ এজেন্ডা আৰু এই নিৰ্বাচনৰ পিছত আপোনালোকে চাব নেক্সট যিবিলাক নিৰ্বাচন আহিব তাত নাঙলৰ ছবি লৈ ফলাই ইলেকশন খেলিবলৈ আৰু মানুহ বিচাৰি নাপাব ময়ো এটো পিছত শুনিলো যে আসলতে এটো আপুনি আৰু মই কথা পাতাতকে যি জনগোষ্ঠীক মানে বান্দৰৰ লগত ৰিজাইছে তেখেত সকলৰ হে এটো অলপ মানে চিন্তা কৰিব লাগিছিল তেখেত সকলে কিয় চিন্তা কৰা নাই মই নাজানো কিন্তু কোনো এটা জনগোষ্ঠীৰ নামটো লৈ প্লাই বান্দৰৰ লগত যদি কম্পেয়াৰ কৰে হিটোটো বেছি ভাল কথা নহয় বজৰংবলীৰ লগত কৰিলেটো বেলেগ কথা আছিল কিন্তু হি বান্দৰৰ লগত কৰিছে হিটোটো অতি দুখৰ বিষয় আৰু তেখেত সকলৰ মুখৰ পৰা এনেকৈ ওলাব ইয়াতকে আৰু ভাল কথা তেখেত সকলৰ মুখৰ পৰা আৰু বিচাৰি লাভ নাই তেখেতৰ মানে নিজৰ ভোটখিনি ধৰি ৰাখিবৰ কাৰণে এই কথাটো কৈছে কিন্তু তেখেতৰ মতেও তাতে সবে ভোট দিব বুলি ক'ব নোৱাৰো কাৰণ এতিয়া এটা সময়ত এইবিলাক অঞ্চলে দলগাঁও আছিল আৰু তেখেতে দলগাঁৱৰ সিটিং বিধায়ক ইয়াৰ অঞ্চলতো কোনো তেখেতৰ কথা নুশুনে তো কোনটো অঞ্চলত তাৰ তেখেতৰ কথা চলিব গতিকে এনে তেখেতে এটা নিজৰ ভোটখিনি ধৰি ৰাখিব পাৰিম নেকি বেলেগত দিলে মই ভোটটো ঘূৰাই নাপাম গতিকে ইয়াত দিলে নেক্সট আৰু মোৰ ভোটটো ঘূৰাই পাম বুলি তেনেকা কিবা এটা ভাবি এটো কৈছে কিন্তু বিটিসি এৰিয়াত ইয়াৰ একো প্ৰভাৱ নাই কিমান ভোটৰ ব্যৱধান থাকিব 3 লাখৰ ওপৰত হ'ব চন্দন ব্ৰহ্ম শেহতীয়াকৈ ঘোষণা কৰিছে UPPLত যোগদান সম্পৰ্কত তেখেতে 12 তাৰিখে আমাৰ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে আৰু আমি সকলো তেখেতক আদৰিছো তেখেতে আহক কাম কৰক আগতো কাম কৰাৰ এটা এক্সপেৰিয়েন্স আছে আগৰ এক্সপেৰিয়েন্সটো যেটো ভাল বেয়া যি এক্সপেৰিয়েন্স পালে আমাৰ দলত আহি আমাৰ লগত থাকি UPPL বিজেপিৰ আমাৰ কাউন্সিলত সৰকাৰ আছে ৰাজ্যত সৰকাৰ আছে আমাৰ লগত তেখেতে কাম কৰিব পাৰিব হিটুৱে পৰিৱেশ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আৰু কোনো নাথাকে হিটু নিশ্চিত হৈছে ওদালগুৰি নগৰ
शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दख'ना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिपाट, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउस, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।